Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম মগজেৰে বনোৱা পনীৰৰ এটা ৰেচিপি। এটা টেষ্টি ৰেচিপি সকলোৱে জানে, তথাপিও মইনো কেনেকৈ বনালো আপোনালোকক দেখুৱা বুলি ভিডিওটো কৰিছো। তেতিয়া হলে বলক আৰম্ভ কৰো। প্ৰথমতে মই পনীৰখিনি ফ্ৰাই কৰি লৈছো, অকমান ৰঙচুৱা কৰি ফ্ৰাই কৰিছো আৰু বাকি থকা পনীৰখিনিও মই একেখিনি তেলতে ফ্ৰাই কৰি লম। মই যেহেতুকে আজি পনীৰ মগজেৰে বনাম, সেই কাৰণে মগজখিনি মই পেষ্ট বনাই লৈছো। আৰু এয়া হৈছে মগজ মানে ৱাটাৰমেলন সিডছ, যিসকলে নাজানে তেওঁলোকৰ কাৰণে দেখুৱাই দিছো। আৰু মগজখিনি মই আগতে পানীত তিয়াই থৈ দিছিলো। আৰু দুটা ডাঙৰ আলু লৈছো, এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি, আৰু আলুখিনিও মই একেখিনি তেলতে অকমান ফ্ৰাই কৰি লম। গাইজ, মগজৰ বেনিফিটছৰ কথা যদি আমি ক'বলৈ যাওঁ, very healthy হয়, good source of essential fatty acids আৰু বহুত বেছি পৰিমাণে proteins আৰু minerals পোৱা যায়। ইয়াত মই এটা ডাঙৰ নহৰু, তিনিটা ডাঙৰ পিয়াজ, আদা আৰু চাৰিটা বিলাহী একেলগে মিক্সিত পেষ্ট বনাই লৈছো। প্ৰথমতে কেৰাহীত মই তেল দিছো গৰম হ'বৰ কাৰণে। তেল মই 4 চামুচ মান দিছো, তাৰ পিছত এয়া 3 কিলামান তেজপাত দিছো আৰু এইখিনি অলপ ভালদৰে লৰাই দিছো। আৰু এতিয়া দিছো কেইটামান কেঁচা জলকীয়া ফালি দিছো, মই বেছি দিয়া নাই, 2 বা 3টাই দিছো। ইচ্ছা কৰিলে আপোনালোকে জলকীয়াৰ পৰিমাণটো বেছিও কৰিব পাৰে, যোনে যেনেকৈ খাই ভাল পায়। আৰু এতিয়া দিছো অকণমান জিৰা, আধা চামুচ জিৰা দিছো, গোটা জিৰা। আৰু এই গোটেইখিনি বস্তুৰ ফ্লেভাৰখিনি তেলত অহালৈকে মই এইখিনি অলপমান ফ্ৰাই কৰি লম। আৰু এতিয়া মই কেৰাহীত দি দিলো আদা, পিয়াজ, নহৰু, বিলাহী একেলগে কৰি লোৱা পেষ্টখিনি। আৰু এতিয়া মই এইখিনি অকমান সময় লৰাই ফ্ৰাই কৰি লম। আৰু ইয়াৰে পানীখিনি কমি ধুনীয়াকৈ নোহোৱা হ'ব লাগিব। আৰু ইয়াতে মই এতিয়া এড কৰিম হালধি মই 1 চামুচ দিছো। আৰু এতিয়া আকৌ এইখিনি অলপ ভালদৰে লৰাই দিব লাগিব। গাইজ, বিলাহীৰ পানীখিনি শুকোৱালৈকে ধুনীয়াকৈ এইখিনি অলপ ফ্ৰাই কৰি ল'ম মই। এয়া চাওক, লাহে লাহে বিলাহীখিনি ফ্ৰাই হ'বলৈ ধৰিছে। এতিয়া মই এড কৰিছো জিৰা গুৰি অকণমান। বিলাহীখিনি প্ৰায় ভাজি লাগিছে, তাৰপিছত এড কৰিম অকণমান ধনিয়া গুৰি। আপোনালোকে ইচ্ছা কৰিলে ৰেড চিলিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ৰেড চিলি ব্যৱহাৰ নকৰোঁ। আৰু এইখিনি আকৌ ভালদৰে লৰাই দিছোঁ এনেদৰে। গাইজ, পানীখিনি গোটেই প্ৰায় নোহোৱা হৈ গৈছে, ফ্ৰাই লাগিছে। আৰু এতিয়া মই ইয়াতে এড কৰিম হাফ ফ্ৰাই কৰি লোৱা আলুখিনি। আৰু আলুখিনি এড কৰি উঠি মই এনেদৰে ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া মই এড কৰি দিলোঁ আজিৰ পনীৰ ৰেচিপিৰ মেইন ইনগ্ৰেডিয়েণ্ট মগজখিনি। মগজৰ পেষ্টখিনি মই দি উঠি অলপ ভালদৰে এনেদৰে লৰাই দিছোঁ, কাৰণ এইখিনিও আমি কিছু সময় ফ্ৰাই কৰিব লাগিব, বহুত সময় নহয়, 1-2 মিনিটমান। আৰু জুইখিনি অলপমান বেছি হৈ গৈছিলে, সেইকাৰণে মই জুইখিনি কমাই দিছোঁ। আৰু গাইজ, এয়া মই ইয়াতে দিলোঁ আধা কাপ গাখীৰ দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। গাইজ, পনীৰ সকলোৱে বনাই খায়, সকলোৱে বিভিন্ন ধৰণে বিভিন্ন বস্তুৰে বনাই খায়, কিন্তু এনেদৰে যদি আপোনালোকে ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাবচোন বাৰু, সঁচাকৈ খাবলৈ বহুত টেষ্টি হয়। আৰু এতিয়া মই ইয়াতে এড কৰি দিলোঁ পানী অকণমান বেছিকৈ দি দিছোঁ, কাৰণ ভালদৰে উতলিবলৈ দিব লাগিব। আৰু এইখিনি লৰাই দিয়াৰ পিছত এতিয়া মই এইখিনিত আমাৰ পনীৰখিনি এড কৰি দিম। আৰু এয়া মই
মই গোটেই পনীৰখিনি দি দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিম কিছু সময়ৰ কাৰণে। গাইজ, এতিয়া মই ইয়াতে এড কৰিম নিমখ মই ইয়াতে 1.5 চামুচ দি দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখ দি দিব। কিন্তু নিমখ দিয়াখিনি সময়ত কেমেৰাটো অফ হৈ থাকিলে সেইকাৰণে দেখুৱাব নহ'ল। আৰু এতিয়া মই ঢাকনি দি দিছোঁ। ঢাকনি দি কিছু সময়ৰ কাৰণে উতলিবলৈ দিছোঁ। 5 মিনিট পিছত মই ঢাকনিখন উঠাই দিলোঁ আৰু এয়া চাওক পানী আধা কমি ধুনীয়াকৈ অলপ গ্ৰেভিৰ নিচিনা হৈছে। গাইজ, নিমখ অকণমান কমিছিলে সেইকাৰণে মই আকৌ আধা চামুচ এড কৰি দিলোঁ। আৰু এতিয়া আকৌ ভালদৰে লৰাই দিছোঁ আৰু এয়া দেখিবলৈ পাইছে পনীৰখন ধুনীয়াকৈ পানীখিনি শুকাই গ্ৰেভিৰ নিচিনা হৈছে। আৰু এতিয়া মই শেষত যিহেতুকে উতলি আছে নমোৱাৰ আগত মই ইয়াতে এড কৰি দিলোঁ গৰম মছলা 1 চামুচ আৰু আকৌ অকণমান ভালদৰে লৰাই দিছোঁ আৰু 1 মিনিট সময় মই উতলিবলৈ দিম। বেছি সময় নহয়। গাইজ, কালাৰ চাওক দেখিবলৈ কি ধুনীয়া হৈছে। এয়াই হৈছে আজিৰ ৰেচিপি মগজেৰে বনোৱা পনীৰ ৰেডি।